हेलो फ्रेंड्स, আজি মই আপোনালোকক অসম চৰকাৰৰ নতুন বিনামূলীয়া আঁচনিৰ বিষয়ে ক'বলৈ ওলাইছো। যেটো আঁচনিত আপোনালোকে ফ্ৰীতে ই-ৰিক্সা পাব, সিলাই মেচিন পাব, ফেশন ডিজাইনিং মেচিন পাব, অটোমেটিক পেপাৰ প্লেট বনোৱা মেচিন পাব আৰু লগতে ফ্ৰী UPSC ৰ কাৰণে কোৰ্স পাব। সো এই আঁচনিবোৰ কোনে কোনে পাব আৰু কি লাগিব এপ্লাই কৰিবৰ কাৰণে গোটেইখিনি কথা মই এই ভিডিঅ'টোত আপোনালোকক জনাম। আৰু যদি এনেকুৱা ধৰণৰ ভিডিও আপোনালোকে চাই থাকিব বিচাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। প্ৰথমতে কৈছো বিনামূলীয়া সিলাই মেচিনৰ কাৰণে এনেকৈ আবেদন কৰিব পাৰিব। এক নম্বৰতে আবেদনকাৰী ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ আৰু মহিলা হ'ব লাগিব। মহিলাজন যোনে এপ্লাই কৰিব তেওঁ মুছলিম, খ্ৰীষ্টিয়ান, শিখ, বৌদ্ধ, জৈন বা পাৰ্চী ধৰ্মীয় হ'ব লাগিব। আৰু 2 নম্বৰতে আবেদনকাৰী কমেও ক্লাস 5 পাস কৰা হ'ব লাগিব। 3 নম্বৰতে আবেদনকাৰীৰ বয়স 18 পৰা 50 বছৰ হ'ব লাগিব। 4 নম্বৰতে আবেদনকাৰীৰ ঘৰৰ ঠিকনা প্ৰমাণপত্ৰ গাঁও পঞ্চায়ত, পৌৰ নিগম বা টাউন কমিটিৰ পৰা লোৱা হ'ব লাগিব। 5 নম্বৰতে আবেদনকাৰীৰ ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড দিব লাগিব। 6 নম্বৰতে বছৰিকীয়া আয়ৰ প্ৰমাণপত্ৰ দিব লাগিব, মানে আপোনালোকৰ ইনকাম সাৰ্টিফিকেটটো দিব লাগিব। তাৰ পিছত আহিছে মই ই-ৰিক্সা বিনামূল্যভাৱে কেনেকৈ এপ্লাই কৰিব পাৰিব। 1 নম্বৰতে আবেদনকাৰীৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ হ'ব লাগিব, মানে মুছলিম, খ্ৰীষ্টিয়ান, শিখ, বৌদ্ধ, জৈন বা পাৰ্চী ধৰ্মীয় হ'ব লাগিব। আৰু 2 নম্বৰতে আবেদনকাৰী কমেও ক্লাস 5 পাস কৰা হ'ব লাগিব। 3 নম্বৰতে আবেদনকাৰীৰ বয়স 18 পৰা 50 বছৰ হ'ব লাগিব। 4 নম্বৰতে আবেদনকাৰীৰ ঘৰৰ ঠিকনাৰ প্ৰমাণপত্ৰ গাঁও পঞ্চায়ত, পৌৰ নিগম বা টাউন কমিটিৰ পৰা লোৱা হ'ব লাগিব। 5 নম্বৰতে আবেদনকাৰীৰ ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড দিব লাগিব। 6 নম্বৰতে বছৰিকীয়া আয়ৰ প্ৰমাণপত্ৰ লাগিব, মানে ইনকাম সাৰ্টিফিকেট দিব লাগিব। ফেশন ডিজাইনিং মেচিন এইটোৰ কাৰণে আপোনালোকৰ আবেদনকাৰীৰ আত্মসহায়ক গোট পঞ্জীয়ন থাকিব লাগিব আৰু ইয়াৰ প্ৰমাণপত্ৰ দিব লাগিব। আৰু আত্মসহায়ক গোটত কমেও 10 জন সদস্য থাকিব লাগিব। আত্মসহায়ক গোটৰ নামত বেংক একাউণ্ট থাকিব লাগিব। আত্মসহায়ক গোটৰ সদস্য আৰু পৰিচয় পত্ৰ দিব লাগিব। আবেদনকাৰী আত্মসহায়ক গোটৰ সদস্যসকল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ হ'ব লাগিব, মানে আত্মসহায়ক গোটৰ গোটেইকেইজন মহিলা মুছলিম, খ্ৰীষ্টিয়ান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী ধৰ্মীয় হ'ব লাগিব। এইবাৰ গৈছো অটোমেটিক পেপাৰ প্লেট বনোৱা মেচিনটোৰ কাৰণে কোনে কোনে এপ্লাই কৰিব পাৰিব। প্ৰথমতে আবেদনকাৰী আত্মসহায়ক গোট পঞ্জীয়ন হ'ব লাগিব, ইয়াৰ প্ৰমাণপত্ৰ দিব লাগিব। আত্মসহায়ক গোটত কমেও 10 জন সদস্য থাকিব লাগিব। আত্মসহায়ক গোটৰ নামত বেংক একাউণ্ট থাকিব লাগিব। আত্মসহায়ক গোটৰ সদস্যৰ ঠিকনা পৰিচয় পত্ৰ দিব লাগিব। আবেদনকাৰী আত্মসহায়ক গোটৰ সদস্যসকল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ হ'ব লাগিব, মানে তেওঁলোকে মুছলিম, খ্ৰীষ্টিয়ান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী এই ধৰ্মীয় যিকোনো ধৰ্মীয় হ'ব লাগিব এইকেইটাৰ ভিতৰত। বিনামূলীয়া UPSC প্ৰশিক্ষণৰ বাবে ডিগ্ৰী পাছ হ'ব লাগিব, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু ধৰ্মীয় সংখ্যালঘু হ'ব লাগিব, মানে মুছলিম, খ্ৰীষ্টিয়ান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী এইকেইটা ধৰ্মীয় হ'ব লাগিব। ছাত্ৰ ছাত্ৰী অভিভাৱকৰ বছৰিকীয় আয় 3 লাখৰ ভিতৰত হ'ব লাগিব। এইবাৰ মই আপোনালোকক দেখুৱাই দিছো অনলাইন এপ্লাই কেনেকৈ কৰিব। প্ৰথমতে আপোনালোকে এই লিংকটোত যাব লাগিব, গৈ পেলাই এনেকুৱা ধৰণৰ পেজ এখন খোলা খাব। ইয়াত তলত আপোনালোকে দেখা পাব কোৰ্স ওয়াইজ ফৰ্ম ফিলআপ বুলি। কোৰ্স ওয়াইজ ফৰ্ম ফিলআপত দুটা অপচন আছে, SHG ফৰ্ম ফিলআপ আৰু কেণ্ডিডেট ফৰ্ম ফিলআপ। SHG টো হ'ল সেলফ হেল্প গ্ৰুপ, মানে আত্মসহায়ক গোটৰ কাৰণে। সো প্ৰথমতে মই আপোনালোকক কেণ্ডিডেট ফৰ্ম ফিলআপটো দেখুৱাই দিছো। ইয়াত আপোনালোকে প্ৰথমতে সিলেক্ট কোৰ্স বুলি অপচন পাব। তাত আপোনালোকে কোনটো আঁচনিৰ কাৰণে এপ্লাই কৰিব সেইটো সিলেক্ট কৰি ল'ব লাগিব। ইয়াত আছে প্ৰথমতে আছে কোচিং, UPSC কোচিং, তাৰ পিছত আছে ডিস্ট্ৰিবিউশন অফ সিউইং মেচিন, মানে সিলাই মেচিনটোৰ কাৰণে, আৰু 3 নম্বৰটো আছে ডিস্ট্ৰিবিউশন অফ ই-ৰিক্সা, মানে ই-ৰিক্সাৰ কাৰণে এপ্লাই। সো মই ইয়াৰে সিলাই মেচিনটোত সিলেক্ট কৰিছো। ইয়াত আপোনালোকৰ প্ৰথমতে আছে কেণ্ডিডেট নাম দিব লাগিব,
ফাদাৰ্ছ গাৰ্জেন্স নেম দিব লাগিব, তাৰপিছত মোবাইল নম্বৰ দিব লাগিব। ইয়াত সিলেক্ট কৰিব আপোনালোকৰ মেল ফিমেল, আৰু তাৰপিছত ভিলেজ লিখিব, পোষ্ট অফিচ লিখিব, পুলিচ ষ্টেচন লিখিব, তাৰপিছত ষ্টেটটো সিলেক্ট কৰিব আপোনালোকৰ, ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব, তাৰপিছত ব্লকটো সিলেক্ট কৰিব, তাৰপিছত পিন কোড ইয়াত সিলেক্ট কৰিব, ডেট অফ বাৰ্থ সিলেক্ট কৰিব, আধাৰ নম্বৰ দিব, দি পেলাই আপোনাৰ কি এডুকেশ্যন কোৱালিফিকেশ্যন হয় সেইটো দিব। ইয়াতে তলত আছে কি কাষ্টৰ হয় আপুনি সেইটো দিব লাগিব, কমিউনিটিটো কি হয় সেইটো দিব লাগিব, ৰিলিজনটো কি হয় সেইটো দিব লাগিব। তাৰপিছত আগতে আপোনাৰ ফেমিলিৰ পৰা কোনোবা এনেকুৱা ধৰণৰ ফ্ৰী ট্ৰেইনিং লৈছে নেকি সেইটো ইয়াত দিব লাগিব। যদি আপোনালোকে কোনোবাই আপোনালোকৰ ফেমিলিৰ পৰা ট্ৰেইনিং লৈছে য়েছ দিব, তাতে কি ট্ৰেইনিং লৈছে সেইটো ইয়াত লিখিব লাগিব, নাই যদি ইয়াত একো লিখিব নালাগে। তাৰপিছত আপোনাৰ বয়সটো দিব লাগিব ইয়াতে, 1 জানুৱাৰী 2024 আপোনাৰ বয়সটো কিমান হ'ব। তাৰপিছত ফেমিলি, নেক্সটটো হৈছে ফেমিলি ইনকাম, ইয়াত লিখি দিব লাগিব আপোনালোকে। তাৰপিছত ডকুমেণ্টছ কি আপলোড দিব লাগিব ইয়াত আছে। প্ৰথমতে ফটো এখন লাগিব, কেণ্ডিডেট ফটো, কেণ্ডিডেট ছিগনেচাৰটো লাগিব, তাৰপিছত আইডেণ্টি প্ৰুফ লাগিব, ইয়াত ভোটাৰ আইডি, আধাৰ কাৰ্ড বা পান কাৰ্ড দিলে হ'ব। তাৰপিছত এড্ৰেছ প্ৰুফত আপোনালোকে আধাৰ কাৰ্ড দিব। তাৰপিছত নেক্সট হৈছে স্কুল চাৰ্টিফিকেটখন দিব আপোনালোকে কি পাছ কৰিছে। তাৰপিছত ইনকাম চাৰ্টিফিকেটটো দিব ইয়াতে আপোনালোকৰ ইনকাম চাৰ্টিফিকেটটো। তাৰপিছত আছে এজ প্ৰুফটোৰ কাৰণে আপোনালোকে এডমিট কাৰ্ডটো দিব পাৰে মেট্ৰিকৰ, বা যিকোনো বয়সৰ প্ৰমাণ পত্ৰ এটা দিব পাৰে। তাৰপিছত আপোনালোকে তলত ছাবমিট বুলি এপ্লাই কৰি দিলে হ'ল। চ' এনেকুৱা ধৰণে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। আৰু মই আপোনালোকক ছেল্ফ হেল্প গ্ৰুপৰটো দেখাই দিছোঁ। এইবাৰ মই দেখাই দিছোঁ ছেল্ফ হেল্প গ্ৰুপৰ এপ্লাই কৰাটো। মই ইয়াত ক্লিক কৰিছোঁ। ইয়াত কৰাৰ পিছত আপোনালোকে ছেল্ফ হেল্প গ্ৰুপৰ কাৰণে 2টা আঁচনি আছে। প্ৰথমটো হৈছে ফেশ্বন ডিজাইনিং মেচিনৰ কাৰণে, আৰু ছেকেণ্ডটো হৈছে অট'মেটিক পেপাৰ প্লেট মেকিং মেচিন। চ' মই এইটো ছেকেণ্ডটো চিলেক্ট কৰিছোঁ। ইয়াত আপোনালোকে ছেল্ফ হেল্প গ্ৰুপটোৰ নামটো দিব লাগিব প্ৰথমতে, তাৰপিছত ছেল্ফ হেল্প গ্ৰুপৰ প্ৰেছিডেণ্টটোৰ নামটো দিব লাগিব, আৰু নেক্সটটোত ছেল্ফ হেল্প গ্ৰুপৰ ছেক্ৰেটাৰীৰ নামটো দিব লাগিব। আৰু এইবাৰ আপোনালোকে দিব লাগিব মোবাইল নাম্বাৰটো, ভিলেজ টাউন কি হয় লিখিব লাগিব, পোষ্ট অফিচটো দিব লাগিব, পুলিচ ষ্টেচন, ষ্টেট, ডিষ্ট্ৰিক্ট এইবোৰ ফিল আপ কৰিব লাগিব। বাকী তলত আছে একাউণ্ট নাম্বাৰটো দিব লাগিব আপোনালোকৰ, বেংক একাউণ্ট নাম্বাৰটো, IFSC কোডটো দিব লাগিব, ব্ৰাঞ্চ নাম দিব লাগিব, বেংক কি বেংকৰ হয় আপোনালোকৰ একাউণ্টটো গোটৰ নামত আছে সেইটো দিব লাগিব। তাৰপিছত ইয়াত আছে কমিউনিটিটো কি কমিউনিটিৰ হয় আপোনালোকে, ইয়াত কেইটা মেম্বাৰ আছে সেইটো দিব লাগিব। আৰু ইয়াত আপোনালোকে কিবা ট্ৰেইনিং লৈছে নেকি আপোনালোকৰ ফেমিলি মেম্বাৰে, ইয়াত সেইটো দিব লাগিব, আৰু কি ট্ৰেইনিং লৈছে সেইটো দিব লাগিব। যদি নাই ন' কৰি দিব। আৰু তলত আছে ডকুমেণ্ট আপলোড, কি ডকুমেণ্ট দিব লাগিব। সেইটো হ'ল প্ৰথমতে গ্ৰুপ ফটো এখন দিব লাগিব আপোনালোকৰ, তাৰপিছত ছিগনেচাৰ দিব লাগিব, তাৰপিছত আইডেণ্টি প্ৰুফ দিব লাগিব গোটেইকেইজন গোটৰ, আধাৰ কাৰ্ড, ভোটাৰ আইডি এইবিলাক। তাৰপিছত এড্ৰেছ প্ৰুফ দিব লাগিব, আধাৰ কাৰ্ড দিব লাগিব গোটেইকেইজনৰ। তাৰপিছত ছেল্ফ হেল্প গ্ৰুপ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন দিব লাগিব ইয়াতে। তাৰপিছত সেইখিনি আপলোড কৰি পেলাই আপোনালোকে ছাবমিট কৰি দিব, অনলাইনটো এপ্লাই আপোনালোকৰ হৈ যাব।